দাদা আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম তিলক চেতিয়া। তিলক চেতিয়া, আপুনি কিমান দিনৰ পৰা এই বাঁহ বেতৰ কামৰ লগত জড়িত? মই আজি বাঁহ বেতৰ লগত প্ৰায় 15-20 বছৰমানেই হ'ল। ইমান কি কয় 15-20 বছৰ আগৰ পৰা মই মানে বাঁহ বেতৰ লগত জড়িত হৈ আছোঁ। হয়, দেখিবলৈ পোৱা গৈছে আপুনি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। এই প্ৰতিভাটো আপুনি ক'ৰ পৰা প্ৰস্তুত কৰিলে? এই প্ৰতিভাটো বুলি ক'লে মই প্ৰথম নামপতে শিকিছিলোঁ। গুৰু আছে মোৰ নাহকটীয়া, এই গুৰু নাহকটীয়া ছাইডৰ এজন আছিলে, কি কয় তেখেতৰ ওচৰত শিকা মই। তাৰপিছত আজি এনেকৈ কৰি আহি আছোঁ আৰু ইটোৰ পিছত ইটো দোকানত মানে যিটো অৰ্ডাৰ দিয়ে মোক সেইটোকে বনাওঁ বেতৰ। হয়, আপুনি যিখন বুলেট প্ৰস্তুত কৰি উলিয়ালে, হয়, খুব আশ্চৰ্যজনক কথা। এই বুলেটখন সুনিপুণভাৱে অকণো খুঁত নথকাকৈ আপুনি সম্পূৰ্ণ বেটেৰে নিৰ্মাণ কৰি উলিয়াইছে। কি জনাব অসমৰ ৰাইজক, কি জনাব আপুনি? অসমৰ ৰাইজক জনাবলৈ মানে বেটেৰে মানে কি পেলনীয়া বস্তু বা বেতৰ আমাৰ গাঁৱলীয়া বেটেৰে মানে যে এনেকুৱা এটা বস্তু বনাব পাৰি, এনেকুৱা এটা মানে ফিনিচিং দিব পাৰি, তাকে মানে কি মই দেখাব বিচাৰিছোঁ আৰু যে ইমান ভাল ভাল বস্তু বনে বেতৰ পৰা, বাঁহ বেতৰ পৰা। আমি এতিয়া বহুতে নাজানো বা হেৰি নকৰোঁ বেতৰ পৰা যে কি বনে কি নবনে। হয়, কিমান দিন সময় লাগিলে আপোনাৰ এই বেটেৰে নিৰ্মিত বুলেটখন প্ৰস্তুত কৰিবলৈ? বেটৰ এখন মই যোৱাবাৰ লকডাউনত বনাইছিলোঁ, সেইকাৰণে মই বুলেটখনৰ নামো 2020 থৈছোঁ। তাৰমানে এই কি কয় 20 চনটো মনত থবৰ কাৰণে 2020 নাম দিছে মই। বুলেটখন বনাই আছে। ইয়াৰ উপৰি আপুনি আৰু কি সামগ্ৰী বনাইছে? ইয়াৰ উপৰি মই আগতে কৈছোঁৱেই, বেটৰ মই মানে কি চকী টেবুলৰ পৰা আদি কৰি মানে এইটো যে আপোনাৰ যিটো কাষ্টমাৰ এজন আহি কিনে যিটো মানে দৰকাৰ হয় বস্তু, তেখেতে কয় মোক এইটো বস্তু দৰকাৰ হৈছে, কিমান পৰিব কি কথা, ঠিক মই সেইটো অৰ্ডাৰ লৈ মানে এডভান্স লৈ সেইটো বস্তুৱেই বনাওঁ আৰু সেইটো ঠিকমতে কাষ্টমাৰ পচন্দ মতে দিওঁ। আজিলৈকে এনেকুৱা এটা হেৰি নাই, তাৰমানে মোৰ মানে কাষ্টমাৰ পচন্দ নাই হোৱা বা ঘূৰাই দিছে বস্তুটো, সেনেকুৱা নাই। যিটো বস্তু অৰ্ডাৰ লওঁ সেইটো বস্তু চবৰে পচন্দ হয়েই। আপোনাৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহ আপুনি কিমান ঠাইলৈ আপুনি বিতৰণ কৰিছে? বিতৰণ কৰা মানে আছে, মোৰ অসমৰ বাহিৰতো বহুত জেগা গৈছে। তাৰপিছত মই এটা আন্দামান নিকোবৰতো মোৰ বহুত বস্তু আছে, পোৰ্টবেলাত আছে। আন্দামান নিকোবৰত আপুনি বনোৱা বস্তু আছে? আছে। হয়, মই আন্দামান নিকোবৰত মই গৈছিলোঁ, 4 মাহ দিন থাকিলোঁ তাত। 4 মাহ দিন থাকি মানে এনেই হোটেলৰ মানে ডাইনিং ৰুমৰ মানে চকী টেবুল কিবাকিবি এইবিলাক বহুত বনোৱা আছে। চিচেল পোৰ্টবেলাতো আছে আৰু চিচেলতো আছে।